নমস্কাৰ, মই আজি আহিছোঁ টাই ৰিচাৰ্চ চেণ্টাৰলৈ মৰাণৰ। ইয়াতে চাব লগা বহুখিনি বস্তু আছে। ইয়াতে সাঁচি পাতৰ পৰা আদি কৰি পুৰণা বহুখিনি সংৰক্ষিত বস্তু আছে, যিখিনি মই আজি চাম আৰু আপোনালোককো দেখাম। মই মণিবাৰ লগত আহিছোঁ, আপোনালোকে মোৰ লগতেই চাব পাৰিব। কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া সেউজীয়া সেউজীয়া ভিউ দেখিছেনে আপোনালোকে? মণিবাটো সোমাই পেলাই মানে একেবাৰে ক'ব নোৱাৰা হৈ গৈছে আনন্দত। মণিবা, আপুনি আগতো ইয়ালৈ আহিছে? বহুত ধুনীয়া হেনো ইয়াৰ ভিউ। বহুত ধুনীয়া। ইয়াতে আমাৰ ডক্টৰ বীৰেন ফুকন ছাৰ আছে, তেখেতৰ তত্ত্বাৱধানতে এইখিনি গোটেইখিনি হৈছে। তেখেতে মানে পুৰণি এই সামগ্ৰীসমূহ গোটাই আমি ইয়াত সংৰক্ষিত কৰিছে। তেখেতে আমাৰ বিভিন্ন বাহিৰৰ পৰা মানুহ আহি ইয়াতে টাই ৰিচাৰ্চ গৱেষণা কেন্দ্ৰত আহে, চাবলৈ আহে, শিক্ষা গ্ৰহণো কৰে। ভাল লাগিব, আপোনালোকেও আহিব চাব পাৰিব। চব আছে ন? ইমানবোৰ কিতাপ কেনেকৈ লিখিছিলে বাৰু? অৰিজিনেল যোৰহাটত। সাঁচি পাতৰ পুথি। এইবিলাক সকলো সংৰক্ষিত সাঁচিপাতৰ পুথি। আহোমৰ লাও পানী থোৱা মুখা বুলি কয়। হাতী দাঁত। ম্যানমাৰৰ পৰা অনা বিনা ন? এনেকুৱা আছিলে আহোম ৰাজত্বৰ দিনত মুদ্ৰা বনাইছিলে যে কি মৰা বা এইটো? কি বুলি ক'লে এইটো? ম্যানমাৰৰ কিতাপ। মিটিঙৰ বাবে এই হলটো সদায় ৰেডি থাকে তেখেতসকলৰ। ইয়াতে মিটিং হয়।
ছেকেণ্ড ফ্ল'ৰৰ পৰা অকণমান দেখুৱাইছোঁ চাওকচোন। আজি টাই গৱেষণা কেন্দ্ৰলৈ আহিছিলোঁ, আহি ছাৰক লগ পালোঁ। ছাৰৰ টাই গৱেষণা কেন্দ্ৰখিনি গোটেইখিনি আমি চালোঁ। ইয়াতে সাঁচি পাত্ৰৰ পৰা আদি কৰি গোটেইখিনি সংৰক্ষণ কৰা হৈছে। ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে, বহুত চাব লগা আৰু জানিব লগা আছে। আহিব আপোনালোক, আহি পেলাই এবাৰ চাবচোন। আহি পেলাই তাতে আপোনালোকে এইখন পাব ইয়াতে, মোৰ হাততো আছে, মই ফটো দি দিম। ইয়াৰ পঢ়িলে গোটেইখিনি আপোনালোকে জানিব পাৰিব। ছাৰ আপুনি ইয়াতে থাকে? ইয়াতে থাকি কেহেৰাজ বুলি এটা আজি আছিলে তাত। সাঁচিপাতৰ পুথিত যিটো চিয়াহীৰে লিখে সেইটো কেহেৰাজ বুলি এটা গছৰ ৰস আছে। তাৰপিছতে কেঁচু, বুন্দা কেঁচু যে ৰসটো ওলায়, বুন্দা কেঁচু ধৰি দিলে তেনেকুৱা আছে। গৰু মুঠ আছে। সেইবোৰ চব লগ লগাই বহুত বস্তু আছে লগ লগাই সেই চিয়াহীটো বনায়। সেইটো চিয়াহীটোতো আমাৰ ভোটত দিয়া চিয়াহীটোৰ নিচিনা ন, এইটো কেতিয়াও নাতৰে মানে এইটো। তেতিয়া তেনেকুৱা চিয়াহী নাছিলে, কাগজ আছে মানে গছৰ ছালত লিখিছে। গছৰ ছালত লিখিছিলে। গছৰ ছালখন বহুত পৰ্যায় আছে। গছৰ ছালখন মানে লিখিব পৰা কোৱালৈকে, গছৰ পৰা কাটি আনি পিনি বইল কৰি পিনি ৰ'দত শুকোৱা, মিহি কৰা। আনিয়েইটো লিখিব নোৱাৰে মানে। কিমান কষ্ট কৰিছিলে জ্ঞানৰ কাৰণে মানুহে, কিবা এটা বস্তু ৰাখি যাবৰ কাৰণে সেই সময়ৰ কথাবিলাক। সেইকাৰণে বুৰঞ্জী লিখা পদ্ধতিটো আহোমবিলাকে আনিছে ন ইয়াত প্ৰথম। গোটেই ভাৰতবৰ্ষতে এনেকুৱা পদ্ধতিয়ে নাছিলে এনেকৈ ৰাখি যাব লাগে বুলি, ৰেকৰ্ড কৰি যাব লাগে কথাবিলাক। আছে সেইখিনি আছে। সেয়া আৰু ফুৰাল হৈছে উপৰিপুৰুষক কৰা স্তুতি বা পূজা পাৰ্বণ। হৈছে কি, ককা দেউতাকে নাতি পুতিলৈ থৈ যোৱা জ্ঞানৰ সম্ভাৰ পুলাংচি। সেইটো বুজাই। আপুনি ইয়াতে থাকে? হয়, ইয়াতে থাকোঁ। মই আফটাৰ ৰিটায়াৰমেণ্ট মই গোটেই সময়খিনি ইয়াতে কটাইছোঁ। এতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছিলোঁ। 2006 মই ৰিটায়াৰ হৈছোঁ। আগৰ পৰাই কামটো ষ্টাৰ্ট কৰিছিলোঁ। আপুনি টাই ভাষাৰ গৱেষণা কৰি? মই টাই ভাষাৰ বিশেষকৈ মই টাই সংস্কৃতিৰ ওপৰত গৱেষণা কৰিছোঁ। ইতিমধ্যে মোৰ কেইবাখনো কিতাপ ওলাইছে গৱেষণাৰ ওপৰত। ইংৰাজী কিতাপখন হৈছে টাইজ অফ নৰ্থ ইষ্ট এণ্ড ছাউথ ইষ্ট এছিয়া বুলি এখন। সেইখন মোৰ গৱেষণামূলক গ্ৰন্থ হয়। আমাৰ উত্তৰ পূবত থকা টাইসকল আৰু দক্ষিণ পূব এছিয়াত থকা টাইসকলৰ মাজত এটা সাংস্কৃতিক সাদৃশ্য সম্পৰ্কত মই সেই কিতাপখন লিখিছোঁ। ইয়াৰ উপৰিও আমাৰ এটা লাইব্ৰেৰী আছে, ডাঙৰ লাইব্ৰেৰী, বিগ লাইব্ৰেৰী। তাত আমাৰ টাই ভাষাৰ উপৰিও আমাৰ টাই সংস্কৃতি সম্পৰ্কীয় আৰু বিভিন্ন টাই দেশসমূহৰ পুথি পাজি বা কিতাপ পত্ৰ আদিও আছে। বিশেষকৈ আমাৰ সাঁচিপুটীয়া পুথি আছে আমাৰ প্ৰায় 300-400 মানেই হ'ব। আৰু বিশেষভাৱে আমি কাম কৰিছোঁ যে আমাৰ যিবিলাক সাঁচিপুটীয়া পুথি সিঁচৰিত হৈ গাঁৱে ভূঞে আছে, সেইবিলাক আমি ডকুমেণ্ট কৰিছোঁ। মানে কাৰ ঘৰত কোনখন পুথি আছে, কি পুথি আছে, কোনখন পুথি কেনেধৰণৰ অৱস্থাত আছে, এই গোটেই সমস্ত ইনফৰ্মেশ্যনখিনি আমি সংগ্ৰহ কৰি আমি সেইবিলাক কম্পিউটাৰত সোমাই দিছোঁ। এতিয়া আমি কম্পিউটাৰত আঙুলি বুলালেই গম পাম কোনখন পুথি কাৰ ঘৰত আছে, কেনে অৱস্থাত আছে। বহুত ভাল কাম কৰি আছোঁ। ইয়াতে বহুকেইজন ষ্টুডেণ্ট দেখা পালোঁ। আমি টাই লেংগুৱেজটো শিকাওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত। 2 বছৰীয়া ডিপ্ল'মা কোৰ্চ আৰু 3 মহীয়া টাই স্পিকিং কোৰ্চ। এইকেইটা কোৰ্চ আমি ইয়াত শিকাওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত। বৰ ডাঙৰ মহান কাম এটা হৈ আছে বুলি ক'ব লাগিব। ইয়ালৈ আহিলে মানে টাই ভাষাৰ বিষয়ে মানে তেওঁলোকে গৱেষণাও কৰিব পাৰিব। আমাৰ ইয়ালৈ বহুত গৱেষক ছাত্ৰ ছাত্ৰী আহে, বিশেষকৈ JNU, দিল্লী ইউনিভাৰ্চিটি আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ইউনিভাৰ্চিটি ছাত্ৰ ছাত্ৰী ইয়াত গৱেষণাৰ কাৰণে আহে। আৰু ইয়াত থকাৰ ব্যৱস্থাও আছে তেওঁলোক গৱেষণাৰ কাৰণে যিসকল আহে। বিশেষকৈ এটা স্কলাৰ্ছ কটেজ এটা আছে, তাত ধুনীয়াকৈ থাকিব পাৰে। ধন্যবাদ ছাৰ, আপোনাক লগ পাই বহুত ভাল লাগিলে। থেংক ইউ ভেৰি মাছ, অহাৰ কাৰণে ভাল লাগিলে।
পানী ভাত খাইছিলোঁ এইটো এতিয়া আমি টাই গৱেষণা কেন্দ্ৰৰ পৰা যাবলৈ ওলাইছোঁ মণিবা গোটেইখিনি চোৱা হ'ল কেনেকুৱা লাগিলে বাৰু বহুত ভাল লাগিলে মই আগতেও চাইছোঁ আগতে চাইছে যদিও মানে প্ৰত্যেকবাৰতে কিবা নতুন নতুন যেন অনুভৱ হয় মানে হেঁপাহ নপলাই চাই আচলতে আমি ইয়াত বহুত শিকিবলগীয়া আছে চাব লগা আছে আৰু বহুতেই সাঁচিপাতৰ পুথি দেখাই নাই সাঁচিপাতৰ পুথি মানে কেনেকৈ বনাইছিলে তাৰ চিয়াঁহীটো কেনেকৈ তৈয়াৰ কৰে এইবিলাক কথা আমি একো নাজানো আমি আচলতে এনেই আৰু সাঁচিপাত পুথি এনেকৈ কৰি জানো কিন্তু যেতিয়া ইয়াত আহোঁ ছাৰে প্ৰত্যেকটো কথা ধুনীয়াকৈ বুজাই দিয়ে তেতিয়াহে আচলতে গম পোৱা যায় এইটো হয় আপুনি দৰ্শকসকলকো আহ্বান কৰিব হয়তো আহি পেলাই এবাৰ চাবলৈ ইয়াত মৰাণলৈ আহক আপোনালোকে এবাৰ আমাৰ টাই গৱেষণা কেন্দ্ৰ চাই যাওক হয় ভাল শিকিব লগা বহুখিনি আছে চাবলগীয়া শিকিবলগীয়া বহুতখিনি আছে ধন্যবাদ বোলা বন্ধুসকল ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ গুণটো